ইয়াতে এটা হোমষ্টে লৈছিলে, হোমষ্টেটো ফ্ৰেছ হৈ ল'লোঁ আৰু এইফালে গৈছে আৰু কমপ্লিট হোমষ্টেটোৰ ভিতৰতে আছোঁ গোটেইখিনি। এইফালে এখন নদী বহুত চেক কৰাই আছোঁ আপোনাৰ। এইফালে চাওক পানী কিমান লাগে দেখিছে, তো মূৰলৈকে পানী আৰু ইয়াত পানীত ঢৌ। আৰু এয়া হৈছে এতিয়া শিৱসাগৰৰ অৱস্থা। গতিকে গাড়ীটো ফ্ৰেছ হ'লোঁ, গোটেইখিনি কমপ্লিট কৰি পেলাই এতিয়া খোৱা বোৱা কৰি পেলাই যাম। গতিকে তেতিয়া আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ। বাকী সৰুকৈ এটা দেখাই দিছোঁ আপোনাৰ এয়া অৱস্থাটো। এয়াই হৈছে গতি দিছে ছয়গাঁৱৰ পৰা শিৱসাগৰলৈ লোডেড। ত' এতিয়া বাকীখিনি ক্লিয়াৰ কৰি আছোঁ। A few moments later. আৰু এতিয়া আমি ইয়াৰ পৰা যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। আকৌ আমি যাম নেপালীকুটি। আমাৰ কংকন মানুহ এটা শুবলৈ শান্তি নিদিয়া। ষ্টেচন চাৰিআলি জুবিন মানে দাদা চানগ্লাছ মই ক'ত থলোঁ এইটো এই ৱালৰ ওপৰত পানী লেভেল চা। নেপালীকুটি কিমান দূৰ যাব লাগিব? চিধা বাল্টি হেৰি তাতে পৰি ৰ'ল, বানপানী লৈ আহিলে বাল্টি মানে গামলা, হেৰি প্লাষ্টিকৰ গামলা পানী থোৱা ডাঙৰ। এই অলপ কেনেকৈ অৰ্ডাৰ হৈ নিজৰ গাড়ীয়েদি কিতাপ বহি বৰ মিচিং গাঁৱলৈ সিফালে যায়। কিতাপ চাচোন সঁচাই এটা দেখি বেয়া লগা এটা পৰিৱেশ। গতিকে ইমান সময় যিহেতু আমাৰ হাতত নাই, গতিকে সৰুকৈ কিবা এটা দি কেনে আমি ওলাই আহিলোঁ ইয়াৰ পৰা। চুইফটখন নোলাব। আমি বহুকেইটা ভিডিঅ'ত দেখি আহিছোঁ, পাই আহিছোঁ, বহুকেইজনে কৈছেও যে যিসকল মানুহে ৰাস্তাৰ কাষৰ মানুহে বহুখিনি সাহাৰ্য পাইছে আৰু যিসকল পোৱা নাই, মানে ভিতৰৰ যিকেইজন মানুহ আছে সেইকেইটা পোৱা নাই। আৰু ইয়াত যি বহুত বেলেগ বেলেগ জেগাৰ পৰা আহি পেলাই এজেগাত ৰাস্তাৰ কাষত দম হৈ পেলাই এনেকৈ লয়, তাৰ ৰিজনটো কাৰণ তেওঁলোকে সেইখন জেগাত পোৱা নাই, ল'বলৈ অসুবিধা। গতিকে সকলোকে এটাই ক'ব বিচাৰোঁ যে আপোনালোকে অলপ ভিতৰৰ ফালে গৈ পেলাই হ'লেও কিছু সহায় কৰিবৰ কাৰণে চেষ্টা কৰিব, যিহেতু ৰাস্তাৰ কাষত বহুতখিনি মানুহ আহে আৰু সেই সুবিধাখিনি পায়। গতিকে চেষ্টা কৰিব যাতে ভিতৰকৈ অলপ সোমাই যাব পাৰে আৰু ভিতৰত গৈ অলপ সহায় কৰিব পাৰে। গম পাইছনে? এই অথনি যে আমি হেৰি কৰি আছিলোঁ যে এই কেম্পাখিনি খাইছিলোঁ, শুনাচোন, কেম্পাখিনি খাইছিলোঁ যে সেইখনলৈ যাব দিয়া সিহঁতক, সেইখনত একো নাই হুলস্থুল। এইখন আহিব নোৱাৰিব। এইটো ঘৰ ধৰি পেলাই ওপৰলৈকে পানী হ'লোঁ। ব্যৱস্থাই নাইকিয়া। পানী আছে কি দাদা? গাড়ীখন তাত আছে, দেখিছা এখন কোনফালে গ'ল? সেইফালে দিয়ে গৈছে।
গাড়ী যাব নে এফালে ময়ো আহিব নোৱাৰে হা কৈ দিওঁ নালাগে সি তাক ৰখিব দিয়া আমি লৈ যাম বুলি কোৱা গাড়ীখন আগলৈ আগতে আহি ময়ো আহিব নোৱাৰিব হা এইফালে গোটেইটো পানী হৈ আছে গোটেই আৰু বোকা হেৰি কৰি দিয়া এই আগৰ দোকানখনলৈ ৰ'ব দিয়া তাত ইয়াত ৰখি থাকিব নালাগে সেই ভয় খাব সিহঁতে আৰু থাকিব নহয় ইয়াৰ ৰাস্তা মাতিয়ে দিম ন আমি গাড়ী দোকানৰ ওচৰত ৰখি দিব দে তোমালোক এই আগৰ যে আমি যে গৈছিলো যে এইখিনিত যে বস্তু লৈছিলো বিলাই আছে যোৱা মানুহ তোমালোক আছে কি অৱস্থা এতিয়ালৈকে কেলে এইটো পানী এইখিনি আছে এইখন জেওৰাখন যোৱা মানুহ ক'ৰবাত ডেড বডি থাকিলে গম পাব এটা কি পাইছে বানপানী পলয় আহিছে ভাই কি গতি ইয়াতো পানী কোনো হেৰিয়ে নাই অ বে জেচিবিখন পুত গ'ল বে এইখিনি ৰুই দিয়ে নেকি হেল্ল' গ'ল আৰু ন আৰু আমি আহি নেপালী খুঁটি পালোহি আৰু এইফালে হৈছে নেপালী খুঁটি অৱস্থা লিকত আহিব দিয়া আমাৰ লিকত আহিব দিবা সিহঁত আৰু অলপ ইটো চাইডে যাব দিব লাগিছিলে হয়নে এখন বিচনা নহয়নে বিচনা পলসৰ কাৰণে আগৰ গাড়ীখন ফচি গ'ল তো যাৰ কাৰণে এতিয়া ৰখি থাকিব লগা হৈছে নেপালী খুঁটিৰ অৱস্থা যে মানে আৰু গোন্ধ আৰু পলস ইয়াত এইবোৰ বোকা হৈ গ'ল এইবোৰ বোকা মানুহৰ বাৰী চাৰী সমান চব আছে ইয়াত ঘৰ পৰা আদি গড্ৰেজ কাঠ ডাঙৰ ডাঙৰ গছ গাড়ী মানুহ বহুত সোমাই আছে ইয়াত মানে এটা পলসৰ পাহাৰ বুলি ক'লেও মিছা নহয় কেম্প বহাইছে মেডিচিন বা যি দৰৱ পাতি আছে সেইখিনি আৰু এইফালে বস্তু পকাই থকা হৈছে পলসৰ কাৰণে বহুত বেছি অসুবিধা যাবৰ কাৰণে আৰু গতিকে এখন গাড়ী আমাৰ এখন গাঁৱত সোমাই গৈছে গতিকে সেই গাঁওখনত যিমানখিনি দিব লগা আছে সেইখিনি অলপ দিব তাৰপিছতে আমাৰ বাকীকেইখনৰ ফালে ওলাই যাম নমস্কাৰ ইয়াত আমাৰ ইয়াত ৰেচনৰ পৰা আপোনাৰ বাচন বৰ্তনৰ পৰা অনেকখিনি গোটেইখিনি পাইছো কিন্তু বিশেষকৈ আমাৰ প্ৰব্লেম হৈছে মানে কি ইয়াত বৰ্তমান আমি ঘৰটোত সোমাবও নোৱাৰোঁ ঘৰটো পলসে গোটেই ফুটি পেলাইছে
যিহেতু আমাৰ বাঁহৰ ঘৰটো যদি ভাল কৰিবও যাওঁ ঘৰটো হাউলি গৈছে পৰি যাব। সেইকাৰণে আমি নিজে সেই ঘৰটো ভাঙি এক্সট্ৰাকে বনাবলৈ আমাৰ হাতত ধন নাই, টকা পইচা নাই, কাৰণ কেলে মানুহজনৰ কামো নাই, আমাৰ পৰি যাব। এক্সট্ৰাকে ঘৰটো বনাবলৈ হাতত ধন নাই। গতিকে আপোনালোকে যদি কিবা এটা সংগঠনে যদি কিবা সহায় কৰিম বুলি ভাবিছে, বেলেগ একো নালাগে, হয় টিংপাত 4 খিলাই হওক, বেয়া তজাবেৰ 2খনেই হওক, বাঁহ 4টা তেনেকৈ সহায় কৰক, কাৰণ তেতিয়া আমি ঘৰটো বনাই। ইয়াত নাই, এয়া হেৰিয়ত আছে, তলত আছে। এই জাৰৰ ভিতৰত কিন্তু আৰু বস্তু আছে দেই, গম পাইছেনে? বস্তু জাৰৰ ভিতৰত সোমাই থোৱা আছে। এইখিনি উঠাই দিওঁ নে গাড়ী? আছে এইখিনি উঠাই দিওঁ। পলস সেইকাৰণ বে কিটা গৰম আৰু পাল্টিং এটা গাড়ী খোলা দিয়া। এখন চোৱা পুতি পেলালে। বাইদেউ নগাঁৱৰ পৰা ভালকে থাকিব। অকণমানিকা পোৱালিটো ইমান কষ্টৰ মাজত তেনেকৈ পঢ়ি আছে। A few moments later. শেষ কৰি পেলাই এতিয়া আমি দেৰগাঁও পাইছোঁহি আৰু ইয়াতে এতিয়া ৰাজ ধাবাত আমি অলপ ৰেষ্ট লৈছোঁ। গতিকে অলপ সময় ৰখি তাৰ পৰা ওলাই যাম। এতিয়া 2খনটো আহি আমাৰ গাড়ী 2খন আছে ইয়াতে, এখন আহি আছে। গতিকে অলপ সময় আছোঁ। গাড়ীখিনি ইমানেই বেছি বেয়া লগা এটা দিন যে গাড়ীখিনিৰ কথা একো ক'বলৈ মনেই যোৱা নাই বা ভিডিঅ' বনাবলৈ একো মনেই যোৱা নাই। যিকি নহওক প্ৰথম বাৰু